दारागाव लावखार ओंखाम जाग्रा सालियाव लोब लोब दावबायारिनि आगान मिथिंगाजों बुंफबनाय भारत भुटान सीमा ओनसोलनि मोनसे समायना नुथायजों बुंफबनाय दारागाव लावखार ओंखाम जाग्रा थावनि दायो बेवहाय दावबायारिनि लोब लोब दावबायफैनायखौ नुनो मोन्दों। गोलोम बोथोरनि थिं थिं सान्दुं दुंनायाव देहानि दुंनायखौ स्राय स्राय भुटान हाजोनिफ्राय बोहैबोनाय दिरिं दैमानि दैयाव दुगैनानै सुग्लायहोनो दाब दाब जायगानिफ्राय दावबायफैदों लोब लोब दावबायारिफ्रा। मा उन्दै मा गेदेर बयबो दान्दिसे मुखुब खामानिफोरखौ दोनथ'नानैब्लाबो समखौ बाबेन होफैनानै दान्दिसे रंजाफैनायखौ नुनो मोन्दों गोबां दावबायारिफोरखौ। मख'जाथावदि बे दावबायथिलिखौ गोजोन थासारि लाखिनो थाखाय पुलिस बिफानाबो उनफिननानै थायाखै। फेग्रा मुवा जौ लोंनानै दावबायारिफ्रा थासारिखौ गुबुंले खालामनो हाया बेनि थाखाय गोख्रों नोजोर लाखिनायखौबो नुनो मोन्दों। सुरपेटानिफ्राय फैदो दाथ' ओरैनो जाखो नुनायाव गासिबो मानसि दं आरो दुगैनाय माबानाय एसे मोजां नांदो आरो मानो होनबा बेनो फार्स्ट टाइम आरो फैफेराखैमोन माने उनाव फैफिनगोन होनना भाबिदो आरो माने मोनानाया मोनाखाबायानो जों थांदोंमोन भुटाननिफ्राय माने इयाव डाइरेक्ट बेयाव फैनाय जाबाय आरो जों फैनाया ओरैनो फेमिलि गासै साथाम फेमिलि दङ। गिबि खेब फैनायानो जाबाय इयाव दैखौ मोजां नुदो आरो प्लास जागाफोरखौ मोजां नांदो आरो मानो होनबा बेनो फार्स्ट टाइम नालाय थ' ओरैनो मोजां खोनायो मोजां पिकनिक स्पट नालाय जानाय माबानाय ओरैनो बेनिफ्राय फार्स्ट टाइम नालाय जोंबोथ' मिथिस'वामोन नालाय दा जेनेबा फार्स्ट नालाय बिदिनो मोजां मोनदो फैनानै गोसोखौ रंजानाय मोनदो। गुबुन जायगा माने गासैबो बिदिनो गुबुन जायगायावबो बिदिनो दा बेयावबो बिदिनो गुबुन जायगायावबो जों मोजां मोनदो थांनानै मानो होनबा बेयावबो मोजां नांदो माने जायगाफोरा इमान बया नङा मोजाङानो दाना खाना साना जानाय मानो होनबा बेरायनो फैनाय फेमिलि इदि हेपि आरो गासैबो रंजानाय मोनदो बेनो आरो ভৰপূৰ ভাৰত আৰু ভাৰতবৰ্ষৰ যিটো এই সীমান্ত আৰু ইয়াত আহি বহুত বেছি ভাল লাগে। যোৱা বছৰ মই আহিছিলোঁ গতিকে ইমান প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত নিজকে মন্ত্ৰমুগ্ধ কৰি প্ৰত্যেকেই ভাল লাগে আৰু একচুৱেলি আমি বহুত কষ্টলি জেগাত হওক একলেণ্ড হওক ধৰক আপুনি বিভিন্ন জেগাত যাওক কিন্তু ইয়াত নেচাৰেল যিটো পৰিৱেশ এই পৰিৱেশৰ মাজত আহি নিজে বহুত বেছি ভাল লাগিছে আৰু প্ৰত্যেকক মই এইটো আহ্বান জনাওঁ যে ইয়াত আহিব আৰু ইয়াৰ প্ৰকৃতি মনোমোহা পৰিৱেশৰ মাজত নিজকে আকৃষ্ট কৰি নিজকে সদায় প্ৰকৃতিৰ মাজত আবদ্ধ কৰিব। বহুত বেছি ভাল লগা ঠাই হয়। এই নলবাৰী চহৰৰ পৰা মই নলবাৰীৰ পৰা আহিছোঁ একচুৱেলি আৰু নলবাৰীৰ পৰা মোৰ লগত 4জন বন্ধু আহিছোঁ গতিকে বহুত বেছি ভাল লাগিছে। এটা কথা মই ইয়াতে কওঁ জীৱনটো যিহেতু মানুহৰ জীয়াই থকাৰ দায়িত্ব নিজেই ল'ব লাগিব গতিকে জীৱনটো এটা মানুহৰ অন্তৰংগ মুহূৰ্ত মানুহৰ খুবেই বেছি প্ৰয়োজন। মানুহ এনজয়মেণ্টটো বহুত বেছি প্ৰয়োজন। আমি প্ৰত্যেক দিনে আমি কাম কৰোঁ কিন্তু এনজয়মেণ্টটো প্ৰত্যেক মানুহকে লাগে গতিকে এই কথাতে মই কওঁ চেকতে মই সকলোকে কওঁ যে ইয়াত পাৰিলে আহিব নিজৰ এটা সুন্দৰ মুহূৰ্ত কটাই যাব। আৰু আমি নলবাৰীৰ পৰা আহিছোঁ নলবাৰী চহৰৰ পৰা বেছি দূৰ নহয় আমাৰ নিজে কাষতে ভাৰত ভূটান সীমান্ত গতিকে ইয়াত আহি বহুত বেছি ভাল লাগে। যোৱা বছৰো মই আহিছোঁ এইবাৰো আহিছোঁ আৰু যেতিয়ালৈকে মই সুস্থ শৰীৰে জীয়াই থাকিম তেতিয়ালৈকে মই আহি থাকিম। গতিকে মোৰ দাৰাগাঁও হৈছে মোৰ এক প্ৰেমৰ পৰিৱেশ। ইয়াতে মোৰ বহুত বেছি ভাল লাগে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বুলি ক'লে দাৰাগাঁও বুলি ক'লে বহুত বেছি মনোমোহা পৰিৱেশ। ভিতৰত পাঠশালাৰ পৰা এটা আহি খুব ভাল লাগিল। দাৰাগাঁও শুনি আছিলোঁ বহুত মানুহৰ মুখত শুনি আছোঁ ফেচবুকত পাই থাকোঁ দাৰাগাঁৱৰ সৌন্দৰ্যতা ইয়াৰ যিটো প্ৰাকৃতিক নৈসৰ্গিক যিটো পৰিৱেশ আমি শুনি আছিলোঁ ইমান দিনে আজি আহি সঁচাই অভিভূত হৈছোঁ। খুবেই ভাল লাগিছে। আমি যান্ত্ৰিকতাৰ মাজত থাকোঁ এতিয়া মানুহৰ কামেই কাম সদায় আমি অকল এটা চিন্তাতেই থাকোঁ সদায় কেনেকৈ ইনকাম কৰিব লাগে সদায় যান্ত্ৰিকতাৰ মাজত থাকি আমনি লাগি যায়। গতিকে সেইকাৰণে এই যান্ত্ৰিকতাৰ পৰা অকণমান দূৰত থাকি আজি দেওবাৰ এটাত আমি সকলো ফেমিলি মেম্বাৰৰ লগত ইয়াতে আহিলোঁ। আহি সঁচাকৈ খুবেই ভাল লাগিল। ইয়াৰ যিটো পৰিৱেশ খুবেই ভাল লাগিল কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব ইয়াৰ যিটো পৰিৱেশ আছে সেই অনুপাতে ইয়াত যিটো বাহিৰৰ পৰা আমাৰ যিটো টুৰিষ্ট আহিব লাগিছিল ইয়াত যিটো পৰ্যটক আহিব লাগিছিল সেই অনুপাতে হয়তো অহা নাই। ইয়াৰ কাৰণ হয়তো ইয়াৰ প্ৰচাৰটো অহা নাই। প্ৰচাৰ নোহোৱাৰ কাৰণে ইয়াৰ প্ৰসাৰতাটো কমি আছে। বাকী আমাৰ যিবিলাক অসমৰ বা আন ঠাইবোৰ যিটো স্পট আছে পিকনিক স্পটেই হওক বা টুৰিজিমৰ স্পট আছে সেই ধৰণে ইয়াতে দাৰাগাঁৱত কিন্তু বহুত মানে ইয়াতে আমাৰ স্ক'প আছে আৰু সেই স্ক'পখিনি হয়তো আমি যথাৰ্থভাৱে ব্যৱহাৰ কৰিব পৰা নাই আৰু এইখিনি যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে অদূৰ ভৱিষ্যতে এই আমাৰ যিটো দাৰাগাঁৱৰ যিটো এটা নৈসৰ্গিক যিটো পৰিৱেশ এই পৰিৱেশে হয়তো বিশ্বৰ চুকে কোণে বিয়পি পৰিব আৰু বিশ্বৰ বিভিন্ন ঠাইৰ পৰা হয়তো ইয়াতে পৰ্যটক আহিব ভিৰ কৰিব আৰু ইয়ে হয়তো আমাৰ অসমৰ পৰ্যটন উদ্যোগৰ ক্ষেত্ৰতো হয়তো যথেষ্ট পৰিমাণে ইয়াক উদগনি যোগাব আৰু বহুত নিবনুৱা যুৱক যুৱতী এটা সংস্থাপনৰ স্থল আছে। হয় সেই ক্ষেত্ৰত আমি আচলতে আমাৰ যিবিলাক আছে চৰকাৰৰ ফালৰ পৰা আমাৰ উদ্যোগ ল'ব লাগিব কাৰণ কিয় আজি দেখিলোঁ মই কিছুদিন আগতে গ'লোঁ মেঘালয় কওঁ চেৰাপুঞ্জী শ্বিলং গৈ আহিছোঁ ফেমিলি সহকাৰে তাত যিবিলাক দেখিছোঁ
তাৰ যিবিলাক স্পট আছে, চাইটছ যিবিলাক আছে, চিন আছে, এই চিনবিলাক ইমান ধুনীয়াকৈ পৰ্যটন ৰাখিছে আৰু তেওঁলোকৰ এটা ভাল পৰ্যটন উদ্যোগ গঢ়ি উঠিছে। সেই অনুপাতে আমাৰ অসমত যথেষ্ট মানে সুযোগ থকা স্বত্তেও আমি কিন্তু সদব্যৱহাৰ কৰিব পৰা নাই। এই ক্ষেত্ৰত আমি পৰ্যটন বিভাগক আমি অনুৰোধ জনাম, কাৰণ আমাৰ অসমৰ এটা পৰ্যটন বিভাগ এটা আছে, তেওঁলোকে যথাৰ্থভাৱে যদি ইয়াত মনোযোগ দিয়ে তেতিয়াহ'লে অদূৰ ভৱিষ্যতে আমাৰ এই পৰ্যটন উদ্যোগটো যথেষ্ট পৰিমাণে Seladane Hagen.